স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইনফোইট ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু বাকী আজি ভাওনা আছে আমাৰ লখিমপুৰৰ মহাইজানত, আৰু এতিয়া ওলাইছোঁ আমি। কালি যিহেতু আমাৰ ভাওনা আছিলে চেতিয়াগাঁৱত, ভাওনাখন শেষ কৰি এতিয়া আকৌ আমি ভাওনালৈ ওলাইছোঁ। মহাইজান যিহেতু চেতিয়াগাঁৱৰ পৰা অকণমান দূৰ হয়, সেইকাৰণে আমি গোটেইগাল বাইক চাইক লৈ ওলাইছোঁ। আৰু বাকী ৰাইজে চাই থাকিব। বাকী আমাৰ দোহাৰটোহে আমাৰ, বাকী টিমটো হৈছে সংশোধনী। চাই থাকিবচোন, আজি ভাল পাব। এয়া দোহাৰ, এয়া পংকিল দা আহিছে আজি, টংগ, ৰুতলা, ৰগেন, ৰচিন্দ, বঙালী, ৰৰংগ, ৰংকচ, ভাউচা। বাকী কুলচুল উঠাই লৈছে আৰু পংকজ আজি বহুত কষ্ট হৈছে। পংকজে গাড়ীত আহিবলৈ ভয় কৰা ঢকাখন একমাত্ৰ ল'ৰাটো হৈছে পংকজ দাস। বাকী অচিন্ত, অনুভৱটো কেনেকুৱা তোমাৰ? অনুভৱটো খুবেই ভাল। আমি আজি 9 তাৰিখে আমি কৰিলোঁ প্ৰথম মহিলাপাৰাত। কালি আছিলে আমাৰ লখিমপুৰ চেতিয়াগাঁৱত, আৰু তাৰপিছত আজি আছে লখিমপুৰ মহাইজানত। বাকী দুখনত ৰাইজৰ সহায় যথেষ্টখিনি ভাল। আজি কি হয় আজি কৰাৰ পিছতহে গম পাম। বাকী তুমি কালি আহিলা, তাৰপিছত এই 2 দিন থাকিলা, কাইলৈ চাগে যাবাগৈ। ময়ো তোমাৰ লগতে যামগৈ বুলি ভাবিছোঁ, আৰু এতিয়াতো নাই বাৰু বাই। এতিয়া বৰ্তমান নামঘৰ পালোহি আমি নামঘৰলৈ সোমাই লওঁ, তাৰপিছত পাতি আছোঁ। এয়া সেই নামঘৰত পালোহি, মানুহ অহাই নাই, খুব সোনকালে পালোহি আমি। বাকী চাউণ্ড পালেহি আমাৰ DB চাউণ্ড বৰদলনি, ডিম্পলে চলাব চাউণ্ড আৰু লাইট তাৰ ভাল হ'ব। বাকী বলক তাইক ভাওনাখনৰ মাজতে সোমাই যাওঁ। Adeus.
শান্তি নয়, এই এই অশান্তির মধ্যে আছে ওই নির্ধারণ পরিপকরা নয়। গজকেতুর নাম শুনিলে এই জগতে হয় টমটমান। তার উত্তরই সিংহ কেতু আর ইন্দ্র কেতু প্রবল পরাক্রম আকাশ মার্গত উচ্চ রাজ যার অনেক পঙ্কজ বিক্রম গজকেতু রাজ্য করেও আক্রমণ করিবলৈ সাহস নকৰে। এই গজকেতু আজি সকলো থাকি ওচৰে একোৱে নাই নাই এনেকৈ হ'লে আৰু নহ'ব। ইয়াৰ কিবা এটা ব্যৱস্থা মই কৰিবই লাগিব। যাওঁ এই বিষয়ে উত্তৰে আৰু সেনাপতিৰ লগতে আলোচনা কৰোঁ। কাৰণ গজলৈ গজলৈ গজ Kira, no bhai maje, rani
ৰাইজ কালি ভাওনা কৰি আজি বৰ্তমান ঘৰলৈ আহি আছোঁ। যোৱাৰ পথত বৰ্তমান আমাৰ সোৱণশিৰি দলঙৰ পাৰতে অলপ ৰৈছোঁ, চাহ একাপ খাই লওঁ। যিহেতু আমি সময়ত পাবগৈ লাগিব, এতিয়া 7টামান বজাতে আহিছোঁ আমি ওলাই। বাকী ইয়াতে সদায় চাহ তাহ কিবাকিবি খোৱা হয়, আজি ইয়াতে ৰৈছোঁ অলপ। বাকী চাহ তাহ খাই লওঁ, বাকী উভতনি যাত্ৰা আৰু। এনেকৈয়ে অদূৰ লখিমপুৰৰ পৰা ঢকুৱাখানালৈ আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু ফেচবুকত চাই থাকিলে ফেচবুক পেজটো ইনফো উইথ ভ্লগ ফ'ল' কৰিব। ধন্যবাদ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। ধন্যবাদ।